আজি আমাৰ ঘৰত খানা চলি আছে বলকচোন কিহৰ খানা চলি আছে আমি চাও হাই কৈ দিয়া একবাৰ হেল্ল গাইস আমাৰ সবজি খাই আছে টেষ্ট কৰি আছো সবজি ও হয় নি ভাল হৈছে নে কোটা বনাইছে না একবাৰ কৈ দিয়া হেল্ল গাইস কৈ দিয়া একবাৰ মাঝে এইয়া গাইস সব हेलो गाइस कैमरा बना पायक एया पायक चली আছে ইস্তা আৰু এই সবজি আৰু এটো ৰান্ধনি জলদি খাবলৈ ওলাইছো এতিয়া মই খাম আপোনালোকে চাও তো গাইস এতিয়া মানে ঘৰত পূজা চলি আছে আৰু কি পূজা চলি আছে আপোনালোকক ব্লগ দেখাই আছো আজি মানে ভাল দিন এটা আৰু তো আমি যাও ব্লগ ওপৰলৈ মানে যাই আছো আৰু বাকি গ্লাস কিনি মোক আনি আছে দিব হা আঙা ৰাখি দেৰি লাগি মানে অলপ আঙা যতন সদাভাৱে মৰগিহ কৰিবালে কোন দৈ চিৰা খাব ৰেডি হৈ আছে এতিয়া ৰেডি হৈ আছে আমিও খাম এতিয়া লাহে চেনি মিঠা বেছি মিঠা নিদিব দেই চুগাৰ হৈ যাব আৰু গাইস এটা মানে আমি দৈ চিৰা খাব লাগে গাইস এতিয়া আমি দৈ হাতে চামুচ হয় কেনেকৈ খাব লাগিব আৰু আমাৰ চামুচ এতিয়া বৰ্তমান আহি পোৱা নাই মানে কি অৰ্ডাৰ দি থৈ দিছো কিন্তু অৰ্ডাৰ দি থৈ দিছো হেল্ল এই গৰমত দৈ চিৰা নাখায় আপোনালোকে কি খাব ঠাণ্ডা খালো আগতে এতিয়া আৰু দৈ চিৰা খাও তাৰপিছত ভাত খাও দেৰি আছে हेलो गाइस हम खाइ আছো হাতে আমাৰ চামুচ ইতালি সবে তালি আইকা দিবা লাগে কেলো দিবি গোটা দিবা লাগে পালা ভকল দিবা কৰি দিবা আজি মানে জৰুন আৰু আজি আৰু জৰুন ইফালে চাবাব আছিল সুনিতা নে বই পড়িছো ৰ এতিয়া হৈছে উল্টা কাকি আছে পিছৰ পেন পটা নি নেতে নহয় দিনা পটা হি কৰিব পটা দি এটা দি তুমি এনেকৈ কৰি ভগৱানক পূজা লগাই হা কৰিব একে হা কৰিবা উঠে দিবা হা বাবা কৰিবি হা তুমি লগাই দুটা যাব তাত কলা লব লাগে নহয় কাপোৰ খান আনি দে মেলি দি কাপোৰ এই আছে হা বগেন ধৰি কেনে পূজা কৰি হা এই পেকা থি হা সম্পত্তি বহুত কলকাতা বইনাকে ইয়াক চাই আছে বইনাকে অসমত খেদি দিছি আচ্ছা তো ভিডিওটো চাই দাও এই গাইস এটো সবজি আৰু এটো কি হয় পিয়াজৰ এটো চাটনি এটো পুদিনা চাটনিটো নিমু আৰু ৰান্ধনিটো হলে তো এ হাই বুলি কো ৰান্ধনি চিনা পাব না তো তো হাত মুখত দিয়া আছিল তো মানুহৰ ভাত খোৱালে এতিয়া তো এতিয়া আমি খাই লং দে গাইস ভাত খোৱাৰ লগে লগে গাইস পুৰা হৈ গেল ভাত খোৱাৰ লগে লগে দাড়ি চাৰি হৈ গেল ভাত খোৱাৰ লগে লগে দাড়ি চলি হৈ গেল ইতালে মানে দাড়ি চলি হোৱা নাছিল এতিয়া দাড়ি হৈ গেল ভাতটো